এছামিজ বলিউড নিউজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই মানসে লৈ আহিছোঁ আপোনালোকৰ বাবে এটি নতুন ভিডিঅ'। কমল হাছানৰ জীয়ৰী শ্ৰুতি হাছানে দেউতাক কমল হাছানৰ দৰে বলিউড তথা চাউথত নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে। এক্টিঙৰ লগতে ছিংগিঙতো ইণ্টাৰেষ্ট ৰখা শ্ৰুতি হাছানে চাউথৰ বহু চিনেমাৰ উপৰিও বলিউডতো লাক নামৰ চিনেমাখনৰ যোগে এক্টিং কৰি বহুকেইখন চিনেমাত অভিনয় কৰে। অৱশ্যে গেষ্ট চৰিত্ৰ হিচাপত দেউতাক কমল হাছানৰ 2000 চনতে অহা হে ৰাম নামৰ ছবিত দেখা পোৱা গৈছিল। শ্ৰুতি হাছানৰ 28 জানুৱাৰীত আছিলে বাৰ্থডে আৰু এই স্পেচিয়েল দিনটোত দিলে নিজৰ আহিবলগীয়া বিগ প্ৰজেক্টৰ কিছু আপডেট। শ্ৰুতি হাছানৰ আহিবলগীয়া বিগ প্ৰজেক্ট বাহুবলী খ্যাত প্ৰভাসৰ লগত দেখা পোৱা যাব আৰু এই ছবিখনৰ নাম হ'ল সালাৰ। হে বন্ধু বান্ধৱীসকল, নতুন তথ্যৰ বাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব, কাৰণ প্ৰভাস আৰু শ্ৰুতি হাছানৰ নতুন আপডেট আপোনালোকে আমাৰ চেনেলৰ মাধ্যমেৰে পাই থাকিব।